নামহে আছে, ৰাইজহে আচল। গতিকে তেওঁলোকৰ লগত ৰাইজ আছে না নাই, মহাজোঁটৰ যিমান দল আছে সেইটো ৰাইজে কেতিয়াবাই ত্যাগ কৰিছে। গতিকে আজি দলহে আছে কিন্তু ৰাইজ নাই। গতিকে ৰাইজ যাৰ লগত থাকিব নিৰ্বাচন সিটোহে জিকিব। গতিকে BPFৰ তৰফৰ পৰা যিয়ে নকওক, BPFৰ নেতাই যিয়ে নকওক, সেইটো কাৰ্যক্ষেত্ৰত একো চাল চলনি নকৰে। কাৰণ ৰাইজে অলৰেডি ডিচাইড কৰি লৈছে যে আমাৰ দেশখনত আৰু সেই অসম তথা ৰাইজৰ কাৰণে যদি কিবা এটা ভাল হ'ব লাগে, তেতিয়াহ'লে আজি মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমত আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেখেতসকলৰ নেতৃত্বত যিখিনি ৰাইজৰ কাৰণে আঁচনিবিলাক ৰূপায়ণ হৈ আছে, সেই আঁচনিবিলাক সঠিক হৈছে আৰু সেই আঁচনি সদায় ইয়াত বাহাল থাকিব লাগিব। আৰু তেনেকুৱা ধৰণৰ ৰাইজৰ স্বাৰ্থত আৰু নতুন নতুন আঁচনি হ'ব লাগে। আৰু তাৰ কাৰণে ৰাইজে বিচাৰে যে ইয়াত বিজেপিৰ পাৰ্মানেণ্ট চৰকাৰ হওক, আৰু পাৰ্মানেণ্ট চৰকাৰ হ'ব লাগিলে বিজেপিক ৰাইজে ভোট দিব লাগিব। আজিৰ ট্ৰেণ্ডটো হ'ল সিটো। গতিকে গোটেই অসমৰ ট্ৰেণ্ড সিটো। গতিকে সেইটোৰ কাৰণে মহাজোঁট তহাজোঁট সেইটো নিজৰ মাজৰ জোঁট, কিন্তু ৰাইজৰ মহাজোঁটটো হ'ল যিকোনো প্ৰকাৰে বিজেপিক আৰু অসমত শক্তিশালীভাৱে চৰকাৰ গঠন কৰাৰ সুযোগ দিব লাগে বুলিতো দল আৰম্ভণিহে হৈছে। এতিয়া পাব্লিক ছাপৰ্টাৰ, এইটোতো কিছুমান মানুহে কৰাৰ দল, কিন্তু ৰাইজটো সেইটো পক্ষত নাই নহয়। ৰাইজ আছে ডেভেলপমেণ্টৰ পক্ষত, নিজৰ নিজৰ জীৱনটোৰ পক্ষত। তো আজি আপোনাৰ বিজেপি চৰকাৰে আমাৰ ৰাজ্যখনৰ উন্নয়ন মাত্ৰ নহয়, ব্যক্তিগত জীৱনৰ উপকাৰ হোৱালৈকে বিভিন্ন ধৰণৰ আঁচনি লৈছে। গতিকে সেই আঁচনিবিলাক যদি চলি থাকে, তেতিয়াহে আমাৰ প্ৰত্যেকজন নাগৰিকৰ সমস্যা, ব্যক্তিগত জীৱনৰ সমস্যা সমাধান হ'ব। আজি কংগ্ৰেছ মহাজোঁটৰ নেতৃত্ব লৈছে। এই কংগ্ৰেছখনে ব্ৰহ্মপুত্ৰৰ দলংবিলাক কিমান বছৰ পেলাই থৈছিল, কিন্তু বিজেপি চৰকাৰ অহাৰ লগে লগে 2 বছৰতে কমপ্লিট কৰি পেলাই গোটেই আজি ব্ৰহ্মপুত্ৰ লখিমপুৰৰ পৰা ডিব্ৰুগড় সহজে পাৰ হ'ব পাৰিছে, শদিয়াৰ পৰা আপোনাৰ তিনিচুকীয়া সহজে পাৰ হ'ব পাৰিছে। ব্ৰহ্মপুত্ৰৰ দলং আমাৰ চৰাইঘাটটো নষ্ট হৈ গৈছিলে, কিন্তু বিজেপি অহাৰ লগে লগে দ্বিতীয় যিটো ব্ৰিজ, ইয়াৰ কামটো কমপ্লিট কৰিলে। কিন্তু কংগ্ৰেছৰ নিচিনা যদি 20 বছৰ ৰখিবলগীয়া হ'লে হয়, ৰাইজৰ আজি কি অৱস্থা হ'লে হয়। গতিকে এইটো মই ডাঙৰ এটা কথাটো কৈছোঁ। আৰু জনসাধাৰণৰ স্বাৰ্থত কংগ্ৰেছ বা অন্যান্য মহাজোঁটৰ দলে কেতিয়াও একো কাম কৰা নাই, আৰু কৰাৰ কাৰণেও তেওঁলোকৰ হাতত পৰিকল্পনা নাই। আজি তেওঁলোকৰ হাতত এটাই আছে পৰিকল্পনা, যিকোনো প্ৰকাৰে বিজেপি গালি দি থাকিব লাগে। গতিকে গালি দিয়া চৰকাৰ বা গালি দিয়া পাৰ্টি ৰাইজক নালাগে, ৰাইজক লাগে কাম কৰা চৰকাৰ আৰু ৰাইজৰ কাৰণে চিন্তা কৰা দল। তো তোমাৰ কি কয়, মিডিয়াই ভাবা, আমাৰতো মিডিয়াৰ আগত কোৱা নকোৱাৰ লগত কথা নাই। গ্ৰাছৰুট লেভেলত আমাৰ চব ঠিক আছে, পাৰ্টি লেভেলত ঠিক আছে। বিজেপি UPPL অলৰেডি আমাৰ AGP একেলগে ষ্টিৰিং কমিটি আমাৰ পৰখীয়ে হৈ গৈছে, আৰু অলৰেডি UPPL গ্ৰাছৰুট লেভেললৈকে চব কাম কৰি আছে। এতিয়া সেই মোৰ লগত আমাৰ স্বপন দাস আছে, আমাৰ UPPLৰ লিডাৰ, আৰু চব জেগাতে সেইটো আছে। গতিকে আমাৰ চব ঠিকেই আছে। প্ৰচাৰটো আমাৰ কাৰণে ডাঙৰ নহয়, আমাৰ ডাঙৰটো হ'ল ফিল্ডত কাম কৰা। গতিকে ফিল্ডত আমি একেলগে কাম কৰি আছোঁ। মানুহে বাহিৰত যিয়ে নকওক সেইটো নহয়। UPPL বিজেপি গোটেই দিশ চালি জাৰি চাই আজি চিট শ্বেয়াৰিং কৰি ধুনীয়াকৈ সেই ইলেকশ্যনটো পাৰ্টিচিপেট কৰিছে, আৰু পৰস্পৰে পৰস্পৰক সহায় কৰি পেলাই 12টা চিট আমি UPPL আৰু বিজেপিয়ে জয়যুক্ত হৈ যাব। আজি সেইটো গ্ৰাছৰুট লেভেলত যিটো আমি দেখিবলৈ পাই আছোঁ, সেইটো সম্পূৰ্ণ বিপৰীত। কাৰণ UPPL আৰু বিজেপি মিত্ৰজোঁট হিচাপে এইবাৰ আমাৰ BTRত নিৰ্বাচনত অৱতীৰ্ণ হৈছে, আৰু মই নিজে উপস্থিত আছোঁ। আৰু আমাৰ BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াও সেইদিনাখন আমাৰ গোবিন্দ বসুমতাৰীৰ ডাঙৰীয়াৰ নমিনেশ্যনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছিল, আমাৰ অশোক সিংঘল ডাঙৰীয়া আছিল, দিলীপ শইকীয়া ডাঙৰীয়া আছিল। তো ইয়াতে আৰু সন্দেহ কৰিবলগীয়া একো নাই। তো আমাৰ UPPL দলে আমাৰ যিবিলাক সমষ্টিত বিজেপি প্ৰাৰ্থী দিছে, যেনেকৈ আজি আমাৰ এই পানেৰী বিধানসভাত আমাৰ সন্মানীয় বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বিজেপিৰ ফালৰ পৰা, আৰু এই তেখেতক আমাৰ UPPL ফালৰ পৰা সম্পূৰ্ণ ছাপোৰ্ট দিছে, সহায় সহযোগিতা কৰি আছে। আমাৰ দলৰ সকলো কেন্দ্ৰীয়, জিলা পৰ্যায়ৰ, ব্লক পৰ্যায়ৰ, প্ৰাইমাৰী পৰ্যায়ৰ সকলো নেতৃবৃন্দই তেওঁক বিজেপিৰ আমাৰ যিজন কেণ্ডিডেট তেখেতক ছাপোৰ্ট কৰি আছে, আৰু তেখেতক জিকাই লোৱাটো 100% খাটাং। UPPL দলে তেখেতক বিপুল ভোটত জয়ী কৰাব, আৰু এইবাৰ এই পানেৰী সমষ্টিৰ পৰা UPPL বিজেপি আমি মিলি বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক অসমৰ বিধানসভালৈ পঠিওৱাটো খাটাং, আৰু ইয়াতে কোনো দ্বিমত নাই।